কি কম আৰু ভাই ভিডিঅ'টো চাবি আৰু লাইক কৰিবি পাই লওক। আমি বৰ্তমান ইপিনে যাই আছো 13 জেগা ৰাস্তা ক্ৰচিং ল'ব লাগে। যিহেতু আমাৰ স্কুটি আমি পোৱা হ'লে অলপ অসুবিধা হ'ল হয়। ব্ৰিজখন হ'লেহে মানে একদম ৰাস্তা পুৰা বগীয়া হৈ যাব আৰু তেতিয়াহে মজা লাগিব। অকমান বিৰতি লোৱাৰ পিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিম। যাম ন চিৰিয়াছে হয় আমি অলপ চাগে আউগালে না অ' ভাই হাই বুলি দিয়া ঐ লগৰ দুজন আহিবা আহি বুলি দিয়া আকৌ আমি দিয়া আহিছে না তাবি আমাৰ এক্সাম শেষ হ'ল এতিয়া আমি বৰ্তমান আৰু কিটো কৰবি যাই আছোঁ আৰু ঘৰলৈ পানী ভিজি ভিজি পুৰা একদম পানীতে বৰষুণ দিছে না বহুত মোক মুখে দেখি ক'ব নালাগে নহয়। কিবা কওঁ ভিডিঅ' পানী যাতে ক'ত নহয় মই যাবাৰ বিলাক পানী পালোঁ আৰু বিলাক পানী পালোঁ গাড়ি বুৰবং নাকি তই পানী বটল সেইকাৰণে দিগদাৰ পুৰা পানী বতৰত পানী বতলত পানী বতল কি চলি আছে গাড়ী মজা 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 ভাই কিবা এটা কৈ দিয়া আকৌ অডিয়েন্সক কিবা এটা কৈ দিয়া আকৌ আঙুলি দেওয়া কমাও এই জগৎ মানে অভিযোগ নাই গাড়ি কিবা তেল ভৰাই ওলালোঁ আমি বৰ্তমান এতিয়া আকৌ আৰু আজিলৈ আৰু এইখিনিতে আৰু সমাপ্ত কৰিলোঁ ভিডিঅ'টা নেক্সট ভিডিঅ'ত লগ পাম সকলোকে।